বন্ধুসকল মই চন্দন গগৈ স্বাগতম জনাইছোঁ আপোনালোকক অনলাইন আৰ্নিং ইউটিউব চেনেলটোলৈ বন্ধুসকল যিসকল ছ'চিয়েল এড ৱৰ্ল্ডত কাম কৰি আছে তেওঁলোকে আমাৰ ছ'চিয়েল এড ৱৰ্ল্ডৰ যিটো কোম্পানী হয় JTS ট্ৰেডমাৰ্ট প্ৰাইভেট লিমিটেডে এটা ৱেবছাইট লঞ্চ কৰিছিলে যিটো ৱেবছাইটৰ নাম হ'ল ডিল টু উইন ঠিক আছে এই ডিল টু উইনটো একচুৱেলি কি হয় মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ডিল টু উইনটো হৈছে এটা ফ্ৰী ৱেবছাইট হয় যিটো ৱেবছাইটৰ যোগেদি আমি তাত বিডিং কৰিব পাৰোঁ ফ্ৰীকৈ বিট পইণ্ট তাৰ পৰা আৰ্ণ কৰিব পাৰি আৰু ফ্ৰী বিট পইণ্ট আমি আৰ্ণ কৰি তাত বিডিং কৰিব পাৰোঁ আমি তাত বিডিং কৰি পানি সৰু সুৰা যিকোনো ধৰণৰ মোবাইল টিভি আদিৰ পৰা আদি কৰি আপোনাৰ 2 হুইলাৰ 4 হুইলাৰলৈকে আমি তাত ফ্ৰীকৈ ল'ব পাৰোঁ ঠিক আছে গতিকে আমি এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক যে আমি কেনেকৈ তাত ল'ব পাৰোঁ আৰু যিসকলে ডিল টু উইনত এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব ৰেজিষ্ট্ৰেশ্যনটো তেওঁলোকে কৰিবৰ কাৰণে ছ'চিয়েল এড ৱৰ্ল্ডৰ আইডিটো লগ ইন কৰিব ঠিক আছে ছ'চিয়েল এডৰ আইডিটো লগ ইন কৰাৰ পিছত আপোনালোকে দেখিব যে কমপ্লিট ইউৰ টাস্ক বুলি এটা অপশ্যন লিখা আছে আপোনালোকে তাত ক্লিক কৰিব কমপ্লিট ইউৰ টাস্কত ক্লিক কৰাৰ পিছত আপুনি তললৈ যাব তললৈ একেবাৰে শেষৰ অপশ্যনটোত আপোনালোকে তাত দেখা পাব এইটো ঠিক আছে ৰেজিষ্টাৰ অন ডিল টু উইন ঠিক আছে আপোনালোকে ইয়াত ক্লিক কৰিব ৰেজিষ্টাৰ অন ডিল টু উইনত ক্লিক কৰাৰ পিছত এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম খোল খাব আপোনালোকে অলপ তললৈ চাব ঠিক আছে ইয়াত ফুল নেম আপুনি ছ'চিয়েল এডৰ যিটো নাম দিয়া আছে সেম নেম দিব আপুনি মোবাইল নাম্বাৰ সেম দিব ইমেইল সেম দিব আপুনি ইয়াত পাছত যিকোনো ধৰণৰ আপোনাৰ ইচ্ছা অনুযায়ী ৰাখি ল'ব পাৰে সেক্স সিলেক্ট কৰিব মেল বা ফিমেল ডেট অফ বাৰ্থ চিটি টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ কৰিব ঠিক আছে ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোকে লগ ইন কেনেকৈ কৰিব মই দেখাই দিছোঁ আপোনালোকে মোবাইলত যিকোনো এটা ব্ৰাউজাৰ খুলিব মই গুগল ক্ৰোম ব্ৰাউজাৰটো খুলি লৈছোঁ ঠিক আছে গুগল ক্ৰোম ব্ৰাউজাৰটো খোলাৰ পিছত ইয়াত দেখিছে আপোনালোকে লগ ইন ঠিক আছে মই ইয়াত লগ ইনত মোৰ পাছৱৰ্ড আৰু মই এইটো হৈছে মোৰ ইউজাৰ আইডি আপোনাৰ মোবাইল নাম্বাৰটো হ'ব মই অলৰেডি পাছৱৰ্ড দি ৰাখিছোঁ আপোনালোকে নিজৰ পাছৱৰ্ড দি পানি লগ ইন কৰিব ঠিক আছে লগ ইন কৰাৰ পিছত আপোনালোকৰ এনে খোল খাব ঠিক আছে আৰু মোৰ ৰাইট চাইডে আপুনি দেখিছে বিট বেলেঞ্চ ঠিক আছে মোৰ বিট বেলেঞ্চ অলৰেডি 4টা আছে ঠিক আছে আৰু আপোনালোকে ডেইলি 2টাকৈ বিট পইণ্ট ফ্ৰীকৈ ল'ব পাৰে কেনেকৈ ল'ব পাৰে মই দেখাই দিছোঁ আপোনালোকে ৰাইট চাইডে থকা 8 ক্লিক কৰিব তাৰপিছত একেবাৰে শেষৰ অপশ্যন উইন ফ্ৰী বিট পইণ্টত ক্লিক কৰিব তাৰপিছত দেখিছে যে ডেইলি টাস্ক বুলি লিখা আছে ডেইলি টাস্কটোত ক্লিক কৰিব ডেইলি টাস্কটো ক্লিক কৰাৰ পিছত আপোনালৈ এনেকৈ ধৰণে খোল খাব ঠিক আছে আপোনাৰ ইয়াত তলত এটা এডভাৰটাইজ থাকিব ইয়াত এটা এডভাৰটাইজ থাকিব ঠিক আছে আপোনালোকে এইটোত ক্লিক কৰিব এতিয়ালৈকে এইটো খোল খোৱা নাই ঠিক আছে এইটো খোল খালে আপোনালোকে এইটোত ক্লিক কৰি দিব তাৰপাছত এইটোত ক্লিক কৰাৰ পিছত আপুনি বেক হৈ পানি আপুনি ফিনিছ বটনটোত ক্লিক কৰিব ফিনিছ বটনটো ক্লিক কৰাৰ লগে লগে আপুনি 2টা বিট পইণ্ট ফ্ৰীকৈ পাই যাব আৰু এই ফ্ৰী বিট পইণ্টকেইটা পোৱাৰ পাছত আপুনি বিট কেনেকৈ কৰিব 8 চিনডালত আকৌ ক্লিক কৰিব বিট নাওটোত ক্লিক কৰিব বিট নাওটো ক্লিক কৰাৰ পিছত আপোনাৰ যিকেইটা আমাৰ প্ৰডাক্ট অলৰেডি ইয়াত বিডিঙৰ কাৰণে লগাই দি থোৱা আছে এইকেইটা আপোনাৰ সন্মুখত ওলাই আহিব ঠিক আছে আপুনি নিজৰ ইচ্ছা অনুযায়ী আপোনাৰ ওচৰত যিমানকেইটা বিট পইণ্ট আছে আপুনি সেইকেইটা বিট পইণ্টে যিকোনো আপুনি বস্তুত আপুনি বিডিং লগাব পাৰে ঠিক আছে মই লেপটপটোত এটা বিট পইণ্ট লগাম ঠিক আছে ক্লিক নাও ক্লিক কৰিব ক্লিক নাওটোত ক্লিক কৰাৰ পিছত আপুনি দেখিলে যে বিট নাও বুলি আহিছে ইয়াত ঠিক আছে আপুনি বিট নাওটোত ক্লিক কৰি দিব ডান বুলি দেখাই দিছে ঠিক আছে মোৰ বিডিংটো অলৰেডি হৈ গৈছে আৰু মোৰ ওচৰত 5টা বিট পইণ্ট বাছি আছে আৰু মই 5টা যিকোনো প্ৰডাক্টত বিট লগাব পাৰোঁ ঠিক আছে এইটো আপোনালোকে দেখা পাব চন্দন প্ৰকাশ গগৈ মোৰ নামটো ওলাই গৈছে লেটেষ্ট বিডাৰ ঠিক আছে এতিয়া চাওক যে মই সেইটো ফ্ৰীকৈ বিট পইণ্টটো লগাই থৈছোঁ আৰু যেতিয়া কোম্পানীয়ে ডিক্লেয়াৰ কৰিব ইয়াৰ প্ৰাইচ যদি মই লাকি হয় তেতিয়াহ'লে এইটো লেপটপটো মই পাই যাম আৰু এইটো লেপটপ আমাৰ কুৰিয়াৰ যোগেদি আমাৰ ঘৰলৈ পঠিয়াই দিয়া হ'ব আৰু মই আপোনালোকক আৰু এটা বিট লগাই দেখাই দিছোঁ আপোনালোকে চাব আকৌ মই বিট নাওটোত ক্লিক কৰিছোঁ বিট নাওটোত ক্লিক কৰাৰ পিছত মই সৰু সুৰা বস্তুত বিট নলগাওঁ হা পালেও নাপালেও মই এবাৰ বাইকখনতে লগাম ঠিক আছে ক্লিক নাওটোত ক্লিক কৰিছোঁ আকৌ ইয়াত দেখাইছে বিট নাও ঠিক আছে এইটো মই বিট নাওটোত ক্লিক কৰি দিছোঁ এইটো ডান দেখাই দিছে ঠিক আছে মোৰ বাইকতো অলৰেডি বিট লগোৱা হৈ গৈছে মই আকৌ ডেছবৰ্ডলৈ ঘূৰি গৈছোঁ এতিয়া দেখিছে আপোনালোকে মোৰ ইয়াত বিট বেলেঞ্চ আৰু 4টা বাছি আছে কাৰণ মই এতিয়া 2টা পাইছিলোঁ 2টা ইউজ কৰি দিলোঁ আৰু এই 4টা মই আৰু যিকোনো প্ৰডাক্টত মই বিট লগাব পাৰোঁ ঠিক আছে আপোনালোকে এনেকৈ ধৰণে ইয়াতে ডেইলি আপোনালোকে ফ্ৰী বিট লগাব আৰু ডেইলি আপোনাৰ ফ্ৰী বিট পইণ্ট 2টা আৰ্ণ কৰি ল'ব এনেকৈ ইয়াৰ পৰা আপুনি ৰেগুলাৰ এই ৱেবছাইটটো আপুনি ইউজ কৰিব ঠিক আছে আৰু এটা কথা আপুনি ডিল টু উইনত সদায় আপুনি লগ ইন কৰি থাকিবৰ কাৰণে আপোনাৰ অসুবিধা নহ'বৰ কাৰণে মই এটা শ্বৰ্টকাট আপোনালোকক দেখাই দিওঁ আপোনালোকে ৰাইট চাইডে থকা ডট 3টাত ক্লিক কৰিব এইটো গুগল ক্ৰোম ব্ৰাউজাৰ ৰাইট চাইডে ওপৰত ডট 3টা থাকে ঠিক আছে ইয়াত এটা অপশ্যন থাকে এড টু হোম স্ক্ৰীন এইটো এড টু হোম স্ক্ৰীন কৰি দিছোঁ তাৰপাছত মই এড কৰি দিছোঁ ঠিক আছে এইটো এড কৰি দিলে কি হয় মোৰ হোম স্ক্ৰীনত এটা শ্বৰ্টকাট কি হয় মই আপোনালোকক শ্বৰ্টকাটটো দেখাই দিছোঁ এইটো দিছে মোৰ ৰাইট চাইডে ৱেলকাম টু বুলি যে লিখা আছে যে প্লে গেমৰ কিনাৰত এইটো হ'ল মোৰ শ্বৰ্টকাটটো মই ইয়াত ক্লিক কৰি দিলে মোৰ ডিল টু উইনটো খোল খাই যাব ঠিক আছে এইটো খোল খাই গৈছে ঠিক আছে মই লগ আউট কৰি দিছোঁ ঠিক আছে বন্ধুসকল আপোনালোকে ডিল টু উইনটো ব্যৱহাৰ কৰক ইয়াত 4 হুইলাৰ গাড়ীও আহি গ'ল অলৰেডি মই চাবলৈ নহ'লেই ন
ফ'ৰ হুইলাৰত এখনত মই বিট এটা লগাই দিওঁ চৰি বিট অহা নাই মই লগাত কৰি থৈছোঁ ৰিচেণ্টলি এই ফ'ৰ হুইলাৰ আপোনাৰ XUV মহিন্দ্ৰা KUV আহি আছে ঠিক আছে আৰু ৰেনল্ট কুইডো আহি আছে আপোনালোকে এইবিলাকতো বিট লগাই আপুনি ফ্ৰীকৈ এখন গাড়ী ফ'ৰ হুইলাৰ গাড়ী এচিভ কৰিব পাৰে এইটো আমাৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি হয় আপোনালোকে ইয়াক ব্যৱহাৰ কৰক ঠিক আছে আৰু মই শেষত আপোনালোকক অনুৰোধ জনাইছোঁ এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ টীমৰ প্ৰত্যেকজন সদস্যলৈ শ্বেয়াৰ কৰক যাতে তেওঁলোকে ইয়াত ফ্ৰীকৈ বিট লগাই পিনি যিকোনো ধৰণৰ প্ৰাইজ তেওঁলোকে ল'ব পাৰে গতিকে আপোনালোকে টীমৰ প্ৰত্যেকজনকে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰক যাতে মই আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে বুলি মই বুজি পাম আৰু মোৰ নেক্সট ভিডিঅ' বনাবলৈ মোৰ মটিভেশ্যনৰ কাৰণে আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব ঠিক আছে থেংক ইউ অল দ্য বেষ্ট